क'क्राझार जिल्लानि सेरफांगुरियाव सानसेनि गाबगोनां हाबाफारिजों दिनै दुलाराय आसाम बाङालि जुब छात्र फेडारेशननि सेरफांगुरि आन्सलिक दालाइ कमिटिनि समायखिरा लानाय हाबाफारि जालाङो। फुंनिफ्रायनो फिरफिला बिरहोनाय, मुंख्लंनि बिबार बावनाय, हारिमुआरि हान्जा सुरनाय, उन्दै उन्दै फरायसाफोरनि गेजेराव सावगारि बोनाय बादायलायनाय, थै दान होनाय बादा आरो समायखिरा लानाय हाबाफारिया जोबनायनि उनावनो गेवलां मेल जायो। गसाइगाव जिल्ला कमिटिनि आफादगिरि सजल साहानि सामलायनायाव जानाय गेवलां मेलाव गाहाय आलासि महरै नुजाथियो आफादनि मिरु आफादगिरि दीपक दिया। সদায় কিন্তু বৃহৎ এটা লক্ষ্যৰে কাম কৰিছে। কিন্তু বাঙালীসকলে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে কাম কৰে। আপোনালোকে যে ভাৰতৰ ইতিহাস চাব যে বাঙালীসকলে বৃহৎ হিন্দু আমাৰ ভাৰতবৰ্ষৰ কাৰণে কাম কৰিছিল। আজি ইংৰাজক ইয়াৰ পৰা খেদিয়াই ভাৰত মাতৃক যাতে ইংৰাজৰ হাতৰ পৰা শৃংখল মুক্ত কৰিব তাৰ কাৰণে বাঙালীসকলে কাম কৰিছে। বাঙালীসকলে সদায় বৃহত্তৰ আজি সনাতন ধৰ্মৰ কাৰণে আজি নেতা স্বামী বিবেকানন্দই কাম কৰিছে। গতিকে আমাৰ যিখিনি আদৰ্শ, আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কৈ যোৱা কথাখিনি যে দিবে নিবে মিলিবে মিলাবে এই ভাৰতীয় মহামানৱৰ সাগৰৰ তীৰে, মানে আমি কিছুমান দিবও লাগিব, কিছুমান ল'ব লাগিব, তেতিয়া আমাৰ সম্পৰ্কটো সাগৰৰ দৰে মহান হ'ব। সেইকাৰণে আমি সদায় যি বাঙালী জাতিয়ে ভাৰতৰ ইতিহাসত যিটো প্ৰমাণ কৰি গৈছে যে আমি সদায় বৃহৎ স্বাৰ্থৰ কাৰণে কাম কৰিছোঁ। আমি যিসকলে অসমত বসবাস কৰি আছোঁ, বড়োলেণ্ডত বসবাস কৰিছোঁ, আমি নিজৰ জাতীয় জীৱনৰ লগত জড়িত বিষয়সমূহ সমাধান কৰাৰ লগতে আন আন জাতি জনগোষ্ঠীসকল বড়োলেণ্ড হওক, অসম হওক, ভাৰতৰ কাৰণেও যাতে আমি কাম কৰিব পাৰোঁ, এই বাৰ্তা দিয়াৰ কাৰণে আজি এই গোসাইগাঁও চেপানগুৰিতে উপস্থিত হয়। আজি অসমত আটাইতকৈ নিষ্পেষিত, শোষিত, বঞ্চিত জাতি যদিও হয় এইটো হিন্দু বাঙালী বিভিন্ন ক্ষেত্ৰত। কাৰণ তাৰ দায়ভাৰটো আমাৰ নিজৰ জাতিৰ ওপৰত। মই কোনো জাতি জনগোষ্ঠী, কোনো ৰাজনৈতিক দলৰ ওপৰত মই দায়ভাৰটো দিব নিবিচাৰোঁ। এই দায়ভাৰটো সম্পূৰ্ণ বাঙালী জাতি। আমাৰ ভুলৰ কাৰণে আজি বৃহৎ এটা জনগোষ্ঠী থকাৰ পিছতো আজি আমি ৰাজনৈতিকভাৱে বঞ্চিত হৈ আছোঁ, বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈছোঁ, শোষিত হৈ আছোঁ। কাৰণ আমি আমাৰ শক্তিটো এতিয়ালৈকে আমি বুজিব পৰা নাই। আৰু ৰাজনৈতিক সচেতনতা নথকাৰ কাৰণে আজি আমি ৰাজনৈতিক যিখিনি অধিকাৰ, এই অধিকাৰখিনি, এই প্ৰাপ্যখিনি আমি আদায় কৰিব পৰা নাই। আজি আমি যদি ৰাজনৈতিক অধিকাৰখিনি আদায় কৰিব পাৰোঁ, ৰাজনৈতিক যি প্ৰয়োজনীয়তা এইখিনি যদি আমি উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে ৰাজনৈতিক ক্ষমতা বাঙালী জাতিৰ হাতত আহিব। বাঙালী জাতিয়ে এতিয়া ৰাজনৈতিক ক্ষমতাখিনি পাব। তেতিয়া এই যি সমস্যাবোৰ আমাৰ সন্মুখত থিয় হৈছে, আমাৰ প্ৰতিনিধিসকলে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰিব। ইতিমধ্যে চাওক, আজি যিটো কাউন্সিলৰ কিছুমান লিমিটেশ্যন আছে। আজি ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান লিমিটেশ্যন থাকে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান লিমিটেশ্যন থাকে। মই ভাবোঁ কাউন্সিলৰ যিখিনি লিমিটেশ্যন আছে, এই লিমিটেশ্যনখিনি যাতে প্ৰমোদ বড়োৰ নেতৃত্বত অতি সত্তৰ যাতে সমাধান হয়। আৰু বিভিন্ন সময়ত তেওঁৰ লগত অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন প্ৰতিনিধি দল বহিছে, কিছু কাম তেওঁ ইতিমধ্যে কৰিছে আৰু কৰা প্ৰতিশ্ৰুতি আমি আশাবাদী তেওঁৰ নেতৃত্বত হ'ব। আৰু বিশেষকৈ আমাৰ যিবোৰ সমস্যা, আজি ধৰক ডিব্ৰুগড়ৰ সমস্যা হওক, ভূমিৰ সমস্যা হওক, এই সমস্যাবোৰ আছে। গতিকে আমি অহা মংগলবাৰে আমি অসম, নাগালেণ্ড, মেঘালয়, বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। আমি বহি যাতে ৰাজনৈতিক শক্তি 2026 ৰাজনৈতিক যাতে বাঙালী জাতিটোক আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে অহা মংগলবাৰে এটা আমি সভা আমি আহ্বান জনাইছোঁ। এই সভাত আমাৰ এটা ছিনিয়ৰ এটা আমাৰ সংগঠন জন্ম হ'ব, যি সংগঠনে, যি নেতৃবৃন্দই টোটেলি হিন্দু বাঙালী ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক উদ্দেশ্য আদায়ৰ কাৰণে, ৰাজনৈতিক অধিকাৰ আদায়ৰ কাৰণে তেওঁলোকে কাম কৰিব। অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আঞ্চলিক সমিতি গঠন কৰা হৈছে। ইয়াত যুৱ আৰু মহিলালৈ প্ৰায় 151জনীয়া এটা কমিটি গঠন কৰা হৈছে। আজি শপত গ্ৰহণ অনুষ্ঠান ইয়াত আমি আহিছোঁ, কেন্দ্ৰীয় কমিটি, ইয়াত বিটিআৰ জোনাল কমিটি, বিভিন্ন জিলা কমিটি, সেইকাৰণে আহিছোঁ যাতে শপত অনুষ্ঠানত অভিনন্দন জনাব পাৰোঁ। আৰু বিশেষকৈ এটা জাতীয় সংগঠনৰ যি জাতীয় দায়িত্ব আৰু কৰ্তব্য, এই কৰ্তব্যবোৰৰ সম্পৰ্কে তেওঁলোকৰ লগত আমাৰ মতামত বিনিময় কৰিবলৈ আহিছোঁ। আৰু আজি তেওঁলোকক আমি আহ্বান জনাম যে আজি আমি যি অঞ্চলত আছোঁ বিটিআৰত, আজি বিটিআৰতে যিটো শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে, ইয়াক আৰু আমি আগুৱাই লৈ যাব লাগে। আৰু এই কথাখিনি সঁচা যে ইয়াত থকা বড়ো ভাইসকলে আজি বাঙালী জাতিটোক আঁকোৱালি লোৱাৰ কাৰণে আজি আমি শান্তিভাৱে ইয়াত বসবাস কৰি আছোঁ। সেইকাৰণে বড়ো জাতিৰ প্ৰতি আৰু বড়োলেণ্ডৰ প্ৰতিও বাঙালীসকলৰ যথেষ্টখিনি দায়িত্ব আৰু কৰ্তব্য আছে। এই দায়িত্ব আৰু কৰ্তব্যখিনি যাতে আমি বাঙালী মানুহখিনি পালন কৰোঁ, তাৰ কাৰণে আমি ইয়াত আহিছোঁ। আপোনালোকে জানে যে বড়ো সম্প্ৰদায়ৰ লগত হিন্দু বাঙালী মানুহৰ সম্পৰ্কটো বহুত পুৰণি। বিশেষকৈ বড়ো জাতিটোক স্বীকৃতি দিয়াৰ ক্ষেত্ৰতো বাঙালীৰ অৱদান যথেষ্টখিনি আছে। আৰু ইয়াৰ কাৰণে বিশেষকৈ বড়োলেণ্ডত থকা বাঙালী আৰু বড়োসকলৰ মাজত যিটো ভাতৃত্ব, যিটো সম্পৰ্ক, মই ভাবোঁ অসমত আটাইতকৈ বিশেষ শক্তিশালীভাৱে যিটো ভাতৃত্ব সম্পৰ্ক আছে, সেইটো বড়ো আৰু বাঙালীৰ মাজত আছে। আৰু সেই সম্পৰ্কটো যাতে আমি সকলো ক্ষেত্ৰতে আমাৰ যিখিনি দায়িত্ব নিজৰ জাতিৰ লগত আছে, সেইখিনি কৰাৰ উপৰিও
বড়ো জাতিৰ প্ৰতি বা বড়োলেণ্ডত বসবাস কৰা যিসকল বিভিন্ন জাতি জনগোষ্ঠীৰ যি দায়িত্বখিনি আছে এই দায়িত্বখিনি পালন কৰাৰ কাৰণেও আমি অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সকলো কৰ্মীলৈ আমি আহ্বান জনাম। আৰু লগতে জানে আপোনালোকে যে বড়োলেণ্ডত যি গভৰ্ণমেণ্ট চলি আছে ইয়াৰ যিজন মুৰব্বী পংপুৰ তেওঁ বিভিন্ন বহু বছৰ জাতীয় সংগঠন কৰি আহিছে আৰু তেওঁ নিৰ্বাচনৰ পূৰ্বে আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়ন বোৰ্ড গঠন কৰা হ'ব। সেইকাৰণে আপোনালোকৰ যোগেদি আমি প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যাতে তেওঁ বাঙালী ডেভেলপমেণ্ট বোৰ্ডখন গঠন কৰি দিয়ে, যি বোৰ্ডৰ মাধ্যমেৰে আমি আমাৰ সমাজৰ যিবোৰ দুখীয়া ছাত্ৰ ছাত্ৰী আছে, যিবোৰ নিবনুৱা যুৱক আছে, যিবোৰ নিবনুৱা বিভিন্ন মহিলাসকল আছে, গৃহিণীসকল সকলোকে যাতে আমি সামৰি লৈ তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত, আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে বোৰ্ডৰ যিখিনি ক্ষমতা সেইকাৰণে যাতে আমি বাঙালী মানুহৰ উন্নয়নৰ কাৰণে যাতে এই চৰকাৰে অতি সত্তৰ বোৰ্ডখন গঠন কৰি দিয়ে অহা নিৰ্বাচনৰ পূৰ্বে, তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ।